আপোনালোকৰ ঘৰৰ আগেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো যিটোৰে নেকি আপোনালোকে ইমান দিনে বাইক বা অন্য কিবা গাড়ী লৈ চলাচল কৰি আহিছে কিন্তু এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে যে সেই ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ ছাইডত আৰু মাজত বগা ৰঙৰ এটা লাইন টনা থাকে সেই লাইনটো থকাৰ বাবে ৰাস্তাটো দেখিবলৈ অলপমান ধুনীয়া হয় কিন্তু সেই লাইনটো কেৱল কি ৰাস্তাটো ডিজাইন কৰিবৰ বাবেই নেকি ন সব বন্ধুসকল মই নাচিব জুৱেল আৰু আপোনালোকে চাই আছে মোৰ টেকনো ছবেব্ৰ ইউটিউব চেনেল তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ ইন্ট্ৰটো লগাই লওঁ নে কি কব বন্ধুসকল বলো লেটস ষ্টাৰ্ট আমি সাধাৰণতে ৰাস্তাৰে চলাচল কৰোঁতে ৰাস্তাৰ মাজত থকা লাইনবোৰ যিটো দুটা টাইপৰ দেখা পাওঁ এটা হ'ল সলিড লাইন যিটো মাজত কটা নাথাকে একদম সলিড যিটোৰ মাজত কোনো গেপ নাথাকে সেই লাইনটোৱে এইটোৱে মিন কৰে যে আপোনালোকে সেই সলিড লাইন থকা ৰাস্তা এটাৰে গৈ থাকোঁতে আগত থকা গাড়ী এখনক অভাৰটেক কৰিবলৈ অন্য এটা ছাইডলৈ যাব নোৱাৰিব এই ৰাস্তাসমূহ সাধাৰণতে দেখিবলৈ পোৱা যায় পাহাৰীয়া অঞ্চলত যিবোৰ অঞ্চলত নেকি এনিটাইম বৰফ পৰি থাকে বৰষুণ পৰি থাকে কুঁৱলী পৰি থাকে কাৰণ আপুনি আগৰ গাড়ী এখনক অভাৰটেক কৰিবলৈ যাওঁতে আপুনি আগৰ পৰা আহি থকা গাড়ী এখনক দেখা নাপাবও পাৰে যাৰ ফলত আগৰ পৰা স্পীডত আহি থকা গাড়ী এখনে আপোনাক মাৰি দিব পাৰে খুন্দা যাৰ ফলত হ'ব পাৰে এনেকুৱা আৰু আমি একদম ইউজুৱেলি দেখা পোৱা যিটো লাইন হল যেটো আমাৰ ঘৰৰ আগৰে পাৰ হৈ গৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যেটো আছে ব্ৰকেন লাইন যেটো মাজেৰে কটা আছে মাজত গ্যাপ আছে এটো কোৱা হয় ব্ৰকেন লাইন এই ব্ৰকেন লাইনটোৱে এইটোৱে মিন কৰে যে আপুনি আগত থকা গাড়ী এখনক অভাৰটেক কৰিব পাৰে এজ এ কন্ডিশন এটা শৰ্তত যদি অন্য এটা সাইডৰ পৰা গাড়ী আহি নাথাকে আপোনাৰ সন্মুখৰ সাইডৰ পৰা গাড়ী এখন আহি নাথাকে তেতিয়া আপুনি আগৰ গাড়ীখনক অভাৰটেক কৰিবলৈ এই বেলেগ সাইডলৈ যাব পাৰিব সেই লাইনটো ক্ৰছ কৰি তো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ টেকনো ছবেব্ৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বটনটো দবাই দিব